একটা নন গরা কি কইছে বাসা হাততে বাবা আমি কুতকুত খেলে আছো বাসা হাততে ৰাতিপুৱা উঠি খেলা খেলছা অলপ পঢ়িবা লাগে ৰাতিপুৱা উঠি যা বাসা হাত অলপ পঢ়ি খেল যা বাবা আমার দেখুন কিতাবে নাই বিউটি তারপরে আনছিলু বিউটি পড়বে লই গে মায়াত আসুন ব দু ব সৰু দুনুৱা তোনৰ কাৰণে মই কিতাপৰ কাৰণে যাম ৰ বাসা তহঁতে ভালকে পঢ়বি আৰু তোৰ কথা কি কৰিবি আমাৰ গৰীব মানুহ কোনে চাব মই ইমান দুখে নে মই ছোৱালীকেইটাক কিতাপখিনি কিনিও দিব পৰা নাই বাসা হাত তহঁতে ইয়াতে থাক মই খাই পেলাই অলপ কামৰ পৰা আহোঁ অলিমিনিয়া ভাত আছে দে মই নাখাওঁ দে ছোৱালীকেইটাই খাব মই পানীখিনিয়ে খাই যাওঁ দে হাত মই যাওঁ দে কামত যাওঁ দে বাছা হাত রসম বাবা বাবা বহুত দিন মাংস খাব পোৱা নাই আজি মাংস আনবিচোন পাৰো যদি আহোঁতে আনিম দে জমিদাৰ হাতত তাত কাম কৰা পইচা অলপ পাবা আছিল পইচাখিনি লৈয়ে যাওঁ ৰ তুমি মাম্মী এইটো ফ্ৰক ভাল লাগিছে ন তোমাক খালি কাপোৰে লাগি থাকে নেকি মোক এইটো ফ্ৰক লাগিবই ইমান এনেকে নাথাকে নহয় নাই নাই মোকটো লাগিবই ফ্ৰক বেটি খালি মোবাইলে নেকি অলপ বাহিৰে কিতাপো পঢ়িব লাগে নাই মই এইবিলাক নপঢ়ো দাদা ঐ জমিদাৰ দা ঘৰত আছে নে বেটি কোন আহিছে চাই আহাচোন পাপা ৰহিম দা আহিছে আহা আহা ৰহিম ইয়াতে বহা বেটি দাদাইক চকীখন দিয়াচোন দাদা মই ইয়াতে বহিম দিয়ক জমিদাৰ দা এই মই যে খিদি নাই বাবা আহা ৰহিম এই ৰা চাহ কাপ বনাই আনাচোন লোৱাচোন বেটি হেৰি শুনাচোন কিবিলাক তুমি মানুহক চাহ খোৱাৰ কথা কওঁ তুমিও যে এই জমিদাৰ দা মই চাহ নাখাওঁ দেই মই ঘৰত খাই আহিছোঁ ৰহিম তুমি কিয় আহিলা কোৱাচোন দাদা মই এই সিদিনা যে পইচাটো পাবা আছিলোঁ সেইটো পইচাই নিব আহিলোঁ ৰহিম আজি নাই যোৱা আকৌ কালি কাম কৰিব আহিব নহয় তেতিয়া একেলগে দি দিম পইচাটো আজিয়ে লাগিছিল মোৰ বহুত টান হৈছে এই বেলেগ দিনে ল'বা যোৱা দে পিছে মই যাওঁ দেই আৰু কালি আহিম দেই জমিদাৰ দা মই আহোঁ দে আৰু দে ৰহিম বেয়া চেয়া নাপাবা হা কালি ল'বা মাম্মী 500 দিয়াচোন মোক কিতাপ কিনিব আছে ৰবা লৈ আহোঁ আমাৰ দৰে মানুহৰ এয়ে জীৱন লোৱা বেটি থেংক ইউ মাম্মী যোৱা ভালকৈ যাবা কাম এতিয়া মই ক'ত পাওঁ অলপ বিচাৰোঁ ৰচোন কাম আছিল নেকি কাম বাপা নাই আকা পথাৰৰ কামো শেষ হ'ল কাম নাই আকা হয় নেকি দে পিছে পিছলৈ গেছি 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 এ মাৰাই তেৰি কি কৰবে ৰছে মাৰ 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 তাক থৈ ৰচোন পা এই তহঁতৰ কিবা কাম আছে কাম চাম নাই 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 যা 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 ডিষ্টাৰ্ব নকৰবি খেলাই আছোঁ যা বাপা মাৰ মাৰ এই গেছি ইহঁতৰ তাতে যাওঁ ৰচোন ইহঁতক পাওঁ নেকি ভাই কিবা কাম আছিল নেকি বাপা কাম আছিল অলপমান বেনটো চাফা কৰিব লাগিছিল কোন পিন্ধেনো বেনটো পা মই দেখাই দে আৰু পাই এইখিনি চাফা কৰি দিছো ঘৰতো জংঘল বিলাক হেৰি হৈ আছে
ও ভাই ভাই ও হলদি পইচাটো লৈ যা বাবা পইচাটো লও দে ভাই মই আহ দি আৰু কিবা যে কাম থাকে মোক কবি দে বাবা যা এতিয়া যা ইমানখিনি কাম কৰিলোঁ 60 টকাহে দিলে গিটাক গেলে মাংস নিব লাগছিল কি হ'ব আৰু দুটা দিনাকে লৈ যাব লাগিব ওই দোকানের দা কি লাগছিল ও ভাই এই ডিমে দুটা দিছুন পয়সা তো দা মাই ও ডাঙৰ মাই পাইছে মাই এই গিটাৰ লৈ আছা থৈ দি গেল দেচোন চাও কি আছে এই দেখোন কণী হে মই কণী দি ভাত নাখাওঁ ডাঙৰ আয়া দা তাক মই কেনেকৈ বুজামে দাখন লৈ যায় পানী গিলাচ লৈ আছা বাবা পানী লৈ মাই কি ভাবি আছা বাছা বাছা ভাত খাই লৈ যা সৰু মাইনাকো মাত যা সৰুৱে কথা আহিছো মই ভাত নাখাওঁ সৰু এবাৰ ভাত নাখাওঁ যা বাবা সৰু গলে নাহে ভাত নাখায় কান্দিছে কি হব চলি বুজি নাপায় মোৰ দুখ সৰু মাই কালি আনিম যা বাছা যা ভাতকেইটা খাই লৈ যো জগন্য যো সদায় সদায় মাংস আনিম বুলি কয় একদিনো নানা আনিম যো বাছা কালি আনিম যো ডাঙৰ মাই বাছা স্কুলত যাবা নলেগে বাবা আমাৰতো স্কুল খোলাই না কৰোণাত ধৰি অনলাইন ক্লাছ কৰি আছে আমাৰতো মোবাইলে না অনলাইন ক্লাছ কৰবে বাছা মই ক'ৰ পৰাই দিম ইমান পইচা ক'ত পাম দুখীয়া মানুহ আমি দে বাবা মই বিটিতে যাই কিনে পঢ়িম দি অলপ বা ও মাই ক'ত বাছা বাবা কোনবা দি থৈ গৈছে সৰু সৰু কি আহিল বা এখন মাই ডাঙৰ মাই